নমস্কাৰ বন্ধু বান্ধৱীসকল, NS অনলাইন একাডেমি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়াৰ পৰা টেট একাডেমি চেনেলটো আমি NS অনলাইন একাডেমি হিচাপে আপোনালোকৰ মাজলৈ আনিছো। টেট একাডেমিৰ উদ্দেশ্য আছিল অকল শিক্ষকতা বৃত্তিৰ লগত জড়িত আমি পৰীক্ষাসমূহৰ বিষয়ে আমি আলোচনা কৰিছিলো। কিন্তু NS অনলাইন একাডেমিত আমি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা SBI পৰা আদি কৰি IBPS, আসাম পুলিচ, SSC আদি অহা প্ৰশ্নসমূহৰ বিষয়ে আমি আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, যিসকলে আজি নতুনকৈ এই চেনেলটো চাইছে তেওঁলোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো তেওঁলোকে যাতে চেনেলটো সাবস্ক্ৰাইব কৰে, আৰু যিসকলে আগৰ পৰাই চাই আহিছে তেওঁলোকে আগৰ দৰে ভিডিঅ'সমূহ শ্বেয়াৰ কৰে, লাইক কৰে আৰু কমেণ্ট বক্সত আমাৰ ভুল ভ্ৰান্তিক দেখুৱাই দিয়ে। তো বন্ধু বান্ধৱীসকল, আজি আমি ৰিজনিঙৰ ইনইকুৱেলিটিৰ ওপৰত এটা ভিডিঅ' আগবঢ়াম। ৰিজনিঙৰ ইনইকুৱেলিটি প্ৰশ্নসমূহ প্ৰায়ভাগ প্ৰতিযোগিতামূলক পৰীক্ষাত আমি দেখা পাওঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকক সহজ পদ্ধতিৰে ইনইকুৱেলিটিৰ দৰে এটা জটিল বিষয়ৰ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিলে আমি উৎসাহ পাম। তো বন্ধু বান্ধৱীসকল, বলক আমি আজি ৰিজনিঙৰ এটা গুৰুত্বপূৰ্ণ বিষয় ইনইকুৱেলিটিৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ৰিজনিঙৰ ইনইকুৱেলিটিছৰ ওপৰত আমি এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে বা ইনইকুৱেলিটিছৰ বিষয়ে জনাৰ আগতে আমি কেইটামান চিম্বল জানিব লাগিব, আৰু বেছিভাগে এই চিম্বল কেইটা অতিকে পৰিচিত। তথাপিও আপোনালোকৰ মাজলৈ ইনইকুৱেলিটিছৰ প্ৰশ্নৰ আগত আমি এই চিম্বল কেইটানো কি কি সেইকেইটা জানিলো। বন্ধু বান্ধৱীসকল, প্ৰথমতে আমি চিনি পাওঁ এইটো গ্ৰেটাৰ দেন, তাৰপিছত আছে এইটো আমি চবেই পাওঁ লেছ দেন, তাৰপিছত আছে এইটো গ্ৰেটাৰ দেন ইকুৱেল টু, এইটো বৰ লেছ দেন ইকুৱেল টু আৰু ইকুৱেল টু। এই চিম্বল কেইটা আমি ইনইকুৱেলিটিছত প্ৰশ্ন যেতিয়া আমি সমাধান কৰিম তেতিয়া একেবাৰে আমি প্ৰতিটো মুহূৰ্তত এইকেইটা ব্যৱহাৰ কৰি থাকিব লাগিব। সেইকাৰণে এই চিম্বল কেইটাৰ বিষয়ে আমি জনাটো অতিকে জৰুৰী। তো বন্ধু বান্ধৱীসকল, আমি এতিয়া ইনইকুৱেলিটিছৰ সেই প্ৰশ্নসমূহ কৰাৰ আগত আমি পদ্ধতিটো জানিলো। সহজ পদ্ধতিটো কি পদ্ধতিৰ দ্বাৰা আমি ইনইকুৱেলিটিছৰ দৰে জটিল প্ৰশ্নসমূহ আমি সমাধান কৰিব পাৰিম, আৰু যি প্ৰশ্নসমূহ প্ৰায়ভাগ প্ৰতিযোগিতামূলক পৰীক্ষাত আহে। আমি যিমানটো দেখা পাইছো ইনইকুৱেলিটিছৰ প্ৰশ্ন ৰিজনিঙত আহি যায়। তো বন্ধু বান্ধৱীসকল, এইটো আমি জানি লওঁ। এইটো আপোনালোকে ভাবক এইটো কোনফালে যোৱাৰ ব্যৱস্থা দিছে। এই কালচিন বুলি যদি ভাবি লওঁ, মানে আমি এইফালেদি আহিব পাৰিম, এইফালেদি আহিব পাৰিম আৰু এইফালে যাব পাৰিম। আমি কিন্তু তেনেকৈ ওলোটাকে আহিব নোৱাৰো। মানে এখন দৰ্জাৰ যিখন দৰ্জাদি আপুনি এইফালে সোমাব পাৰিব, কিন্তু ওলোটাকে আহিব নোৱাৰে। এইটো কথা মনত ৰাখিব। তাৰমানে যিহেতু কালচিনটো সেইফালে লিখি হৈছে, তাৰমানে ধৰক যদি ইয়াতে যদি থাকে, এইটো ইফালে যাব পাৰিব, কিন্তু বিটো এইফালে আহিব নোৱাৰে। এইটো মনত ৰাখিব আপোনালোকে। মানে এইখন বা এটা ৰাস্তা বুলি গ'ল, যিটো ৰাস্তা এইফালে যোৱা দেখুৱাই হৈছে কালচিনেদি, যিটো ৰাস্তাদি আমি যাব পাৰিম কিন্তু আহিব নোৱাৰো। ঠিক তেনেদৰে এইটো ৰাস্তাদি এইফালে আহিব পাৰিম কিন্তু এইফালেদি যাব নোৱাৰো। সেইটো মনত ৰাখিব আপোনালোকে। ঠিক তেনেদৰে এইটোও এইফালে যাব পাৰিম কিন্তু এইফালেদি আমি আহিব নোৱাৰো। ইয়াতে এইফালেদি আহিব পাৰিম কিন্তু এইফালেদি আমি যাব নোৱাৰো। কিন্তু ইয়াতে আমাৰ সমানটো বা ইকুৱেলৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ৰাস্তা নাই। মানে যি ৰাস্তা নহ'ব বুলি ধৰি ল'ব পাৰে বা ৰাস্তা থকা বুলি ধৰি ল'ব পাৰে, ধৰি লওক কোনো কথা নাই। মানে আমি এইফালেদি সোমাব পাৰিম আৰু এইফালেদি সোমাব পাৰিম, ইয়াৰ কোনো ধৰণৰ দৰ্জা নাই বা কোনো ধৰণৰ ইয়াৰ ৰাস্তা নাই। কিন্তু এই গ্ৰেটাৰ দেনত আপোনালোকে মনত ৰাখিব, গ্ৰেটাৰ দেনত আমি এইফালেদি সোমাব পাৰিম কিন্তু এইফালেদি আহিব নোৱাৰো। ঠিক তেনেদৰে লেছ দেনত আমি এইফালেদি আহিব পাৰিম কিন্তু এইফালে আহিব নোৱাৰো। গ্ৰেটাৰ দেন ইকুৱেলটোত এইফালেদি যাব পাৰিম, এইফালেদি কিন্তু আহিব নোৱাৰো। লেছ দেনতো আমি এইফালেদি যাব নোৱাৰো, এইফালেদি আহিব পাৰিম। ঠিক তেনেদৰে কিন্তু ইকুৱেলত আমি কিন্তু দুয়োফালেদি আহিব পাৰিম। এইখিনি আপোনালোকে একেবাৰে ভালদৰে মনত ৰাখক। পুনৰবাৰ কৈ দিছো যে গ্ৰেটাৰ দেনত আমি এইফালেদি আহিব পাৰিম কিন্তু এইফালেদি আহিব নোৱাৰো। ঠিক তেনেদৰে লেছ দেনত আমি এইফালেদি আহিব নোৱাৰো, এইফালেদি আহিব পাৰিম। যিটো কালচিন এইফালে আছে, কিন্তু কালচিন ডেল বা আমি কালচিন বুলি ধৰিছো সহজ ভাষাত। গ্ৰেটাৰ দেন ইকুৱেলটো আমি এইফালেদি আহিব পাৰিম, এইফালেদি কিন্তু আহিব নোৱাৰো। ঠিক তেনেদৰে লেছ দেনতো এনেকুৱা, লেছ দেনত আমি এইফালে আহিব পাৰিম কিন্তু এইফালে আহিব নোৱাৰো, আৰু ইকুৱেলটোত আমি দুয়োফালেদি আহিব পাৰিম, এইফালেদি আহিব পাৰিম, এইফালেদি আহিব পাৰিম। ইয়াত কোনো ধৰণৰ বাধা নাই। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এইখিনি শিকি ললে। এতিয়া আমি এটা প্ৰেক্টিচ কৰি ল'ম, তাৰপিছত আমি প্ৰশ্নসমূহ আগবঢ়াম।
তো বন্ধু বান্ধৱীসকল এতিয়া এই আমি প্ৰেক্টিচ কৰি এই অনুশীলনত আমি সমাধান কৰিবলৈ চেষ্টা কৰিম তো কৈছে যে এইটো 1 2 1 2 শুদ্ধ নে অশুদ্ধ মানে এৰ পৰা আমি চিলৈকে যাব পাৰিম না নোৱাৰিম যদি আমি পাৰিম তাত ট্ৰু বুলি কম আৰু যদি নোৱাৰো ফলস বা আমি যদি পাৰো ফলস চিন দিম আৰু যদি নোৱাৰো তেনে নোহোৱা চিন দিম তো চাও আমি এৰ পৰা চিলৈকে যাও তো এৰ পৰা ইফালে যাব লাগিব ঠিক আছে এৰ পৰা আমি বি যাব পাৰো না নোৱাৰো নিশ্চয় পাৰো কাৰণ এৰ পৰা এইটো কেটাৰ দেন আছে আমাৰ এইফালে যাব পাৰিম আমি এৰ পৰা বি লৈকে আহিলো ঠিক তেনেদৰে এৰ পৰা আমি চি লৈকেও যাব পাৰিম আৰু ইয়াতে কি এখন ইয়াতে যেটো গেটাৰ দেন আছে এটো আমাৰ সেইফালে যাব পাৰা বুলি আমি মই আগতে কৈ দিছো তো এটো এৰ পৰা চি লৈকে যাব পাৰিম তো এটো হ'ব ৰাইট এবাৰ আমি এৰ পৰা ডি লৈকে যাব পাৰি না নোৱাৰে ঠিক আছে এৰ পৰা বি লৈকে যাব পাৰিম নিশ্চয় পাৰিম কাৰণ আমি কৈছো যে গেটাৰ দেনৰ এইফালে যাব পাৰিম সেইফালে দি আহিব নোৱাৰো নিশ্চয় এৰ পৰা বি লৈকে যাব পাৰিম তো বি লৈকে এৰ পৰা চি লৈকে যাব পাৰিম নিশ্চয় চি লৈকে যাব পাৰিম কিন্তু এৰ পৰা ডি লৈকে যাব পাৰিম নেকি এৰ পৰা আমি ডি লৈকে যাব নোৱাৰো কাৰণ ইয়াতে দৰ্জাখন বন্ধ হৈছে আমি সেইফালে দি আহিব পাৰো যেটো ইয়াতে লেছ দেন আছে তো এটো হ'ব অশুদ্ধ ঠিক তেনেদৰে এইবাৰ চাও এৰ পৰা চি লৈকে যাব পাৰিম না নোৱাৰিম চাও তো এৰ পৰা আমি বি লৈকে যাব পাৰো নিশ্চয় পাৰো এৰ পৰা আমি চি লৈকে যাব পাৰো তো নিশ্চয় পাৰো কিন্তু যাব পাৰিলো ইয়াতে আমাৰ এটো অশুদ্ধ কিয় অশুদ্ধ হ'ব আমি যদি চাও ইয়াতে কি আছে গ্ৰেটাৰ দেন ইকুৱেল টু আছে গ্ৰেটাৰ দেন ইকুৱেল টু থাকিলে প্ৰত্যেক যিকটা আমি পাৰ হৈ যাম চিন সেই কটা গ্ৰেটাৰ দেন ইকুৱেল হ'ব লাগিব এটা আমি এৰ পৰা বি লৈকে গৈছো কিন্তু ইয়াতে কি আছে গ্ৰেটাৰ দেন আছে গ্ৰেটাৰ দেন ইকুৱেল নাই এর পৰা আমি সি লৈকে গৈছো ইয়াতে কিন্তু গ্ৰেটাৰ দেন ইকুৱেল টু আছে কিন্তু এর পৰা আমি বি পাওতে আমি কিন্তু গ্ৰেটাৰ দেন আছে কিন্তু গ্ৰেটাৰ দেন ইকুৱেল নাই সেই কাৰণে এর পৰা সি যদিও যাব পাৰো এটো কিন্তু অশুদ্ধ হ'ব আপোনালোকে মনত ৰাখিব যদি ইকুৱেল টু থাকে এৰ পৰা সি লৈকে যাওতে আমি যে কোটা চিন পাৰ হ'ব লাগিব তাতেও কিন্তু ইকুৱেল টুৱে লাগিব সমান সমান নালাগে সমানটো কোনো ধৰণৰ দৰ্জাই নাই কোনো ধৰণৰ ইফালে আহিব পাৰিম সিফালে আহিব কোনো কথাই নাই কিন্তু যেতিয়া আমি গ্ৰেটাৰ দেনৰ লগত ইকুৱেল টু থাকে বা লেছ দেনৰ লগত ইকুৱেল টু থাকে আমি সেই যিকোটা আমি পাৰ হৈ যাম তাতে আমি গ্ৰেটাৰ দেনৰ লগত বা লেছ দেনৰ লগত ইকুৱেল থাকিবই লাগিব কিন্তু আমাৰ এৰ পৰা চি লৈকে যাওতে ইয়াত গ্ৰেটাৰ দেনৰ লগত ইকুৱেল টু থাকিলেও কোনো ধৰণৰ সমস্যা নাই নিশ্চয় বন্ধু বান্ধৱ আপোনালোকে বুজি পাইছে তো এইটো শুদ্ধ হ'ব এবাৰ চাও আমি চি এফৰ পৰা চি লৈকে আহিব পাৰি না চি পৰা যাব নোৱাৰি তো এফৰ পৰা আমি চি আহিব পাৰি না চাও এফ কৰিছে এফ ঠিক আছে বাৰু এফৰ পৰা আমি ই আহিব পাৰো ঠিক আছে তো এফৰ পৰা আমি ডিও আহিব পাৰো কাৰণ ইয়াতে কোনো ধৰণৰ দৰ্জাই নাই প্ৰেমে আহাবই এফৰ পৰা ডি আহিব পাৰো এফ আহিব তো এফৰ পৰা চি তো এফৰ পৰা চি এটো তো বন্ধু বান্ধৱীসকল আপোনালোকে কেনেকুৱা পালে এটো সাধাৰণ এটা প্ৰেক্টিচ কৰিলো এবাৰ আমি বিভিন্ন ধৰণৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা আহিছে তাৰ পৰা কেইটামান প্ৰশ্ন লম আৰু সেইকেইটা সমাধান কৰিবলৈ চেষ্টা কৰিম তো বন্ধু বান্ধৱীসকল আমি এই ষ্টেটমেন্টটো পঢ়ি লম কনক্লুজন কথা আমি চাই লম ইয়াৰে কোনটো শুদ্ধ কোনটো অশুদ্ধ আমি জানি লম তো প্ৰথমতে আমাক কৈছে আমি সেইখিনি কথা মনত ৰাখিব লাগিব প্ৰথম কথা হ'ল কি গ্ৰেটাৰ দেন বা লেছ দেনৰ লগত যদি ইকুৱেল টু থাকে সিম্বল কথা আমি পাৰ হৈ যাওতে সেই গ্ৰেটাৰ দেনৰ ইকুৱেল টু থাকিব লাগিব কিন্তু খালি যদি অকল যদি গ্ৰেটাৰ দেন বা লেছ দেন থাকে তেতিয়া পাৰ হৈ গলে তাতে লেছ দেন গ্ৰেটাৰ দেনৰ লগত ইকুৱেল টু থাকিলেও কোনো ধৰণৰ সমস্যা নাই ঠিক আছে বাৰু এবাৰ চাও আমি এৰ পৰা বি লৈকে যাব পাৰি না ঠিক আছে এৰ পৰা বি ইয়াতে কিন্তু আমাৰ কি আছে ইকুৱেল টু আছে কথা নাই কোনো কথা নাই মাত্ৰ আমি চাব লাগিব তাত খালি গ্ৰেটাৰ দেন আছে না ঠিক আছে এৰ পৰা বি লৈকে গ্ৰেটাৰ দেন আছে যাব পাৰিম এৰ পৰা চি লৈকে গ্ৰেটাৰ দেন আছে ঠিক আছে যাব পাৰিম এৰ পৰা ডি লৈকে গ্ৰেটাৰ দেন আছে মানে এ গ্ৰেটাৰ দেন ডি টু শুদ্ধ শুদ্ধ দুই নম্বৰটো চাও এফৰ পৰা যাব আইৰ পৰা এফলৈকে আহিব পাৰে না ঠিক আছে বাৰু আইৰ পৰা এইচ লৈকে আহিব পাৰি সমান মানে ইকুৱেল টু মানে কোনো ধৰণৰ ইয়াত কি নাই দৰ্জাই নাই তো আহিব পাৰি আমি আইৰ পৰা এইচ লৈকে আহিলো তো আইৰ পৰা যদি জি লৈকে আহিব পাৰি তো আইৰ পৰা আমি এফলৈকে আহিব পাৰিম তো এইটো হ'ব এবাৰ চাও ডিৰ পৰা এফ ডিৰ পৰা এফলৈকে যাওতে আপোনালোকে মন কৰিব ডিৰ পৰা এফলৈকে যাওতে আমি যে কোটা সিম্বল পাম তাতে কিন্তু এই গ্ৰেটাৰ দেন থাকিব লাগিবই আৰু গ্ৰেটাৰ দেনৰ লগত আমি কি পাব লাগিব এই ইকুৱেল টু থাকিব লাগিব গ্ৰেটাৰ দেন ইকুৱেল টু হ'ব লাগিব সেটা আমি পাৰ হম সিম্পল তাতে কিন্তু ডিৰ লগত ডিৰ পৰা এফলৈ যাওতে গ্ৰেটাৰ দেন ইকুৱেল টু থাকিবই লাগিব ঠিক আছে বাৰু ডিৰ পৰা যাম ডিৰ পৰা আমি কি কৈছো ই ঠিক আছে ডিৰ পৰা আমি ই কৈছো আৰু ডিৰ পৰা আমি এফ এফ কৈছো তো এইটো কি হ'ব কাৰণ ইয়াতে কি নাই কোনো ধৰণৰ দৰ্জাই নাই সমান মানে জানো আমি তাৰপিছত আছে 4 নম্বৰটো আছে জিৰ পৰা জে
তো জিৰ পৰা জেটো যাওঁতে চাওঁ আমি জিৰ পৰা জেলৈকে যাওঁতে আমি এটা কথা মন কৰিব লাগিব যে জিৰ পৰা জেটো যাওঁতে এই গ্ৰেটাৰ দেন লগত ইকুৱেল টু থাকিব লাগিব সমানৰ লগত কোনো ধৰণৰ কথা নাই আমাৰ ইকুৱেলৰ লগত খালি ইকুৱেলৰ লগত কোনো ধৰণৰ কথাই নাই তো আমি জিৰ পৰা যাওঁ জিৰ পৰা কলৈকে যাব লাগে জে ঠিক আছে তো জিৰ পৰা আমি জে যাব লাগে তো জিৰ পৰা আমি এইচ যাব নোৱাৰো জিৰ পৰা আমি এইচ যাব পাৰিম নেকি নোৱাৰো কাৰণ কি আছে গছখন বন্ধ হৈছে সিফালে হলি যদি ইয়াতে গ্ৰেটাৰ দেন থাকিলে গৈ তেতিয়াহ'লে আমি যাব পাৰিলো তো এইটো হ'ব শুদ্ধ এবাৰ চাওঁ আমি ইয়াৰ পৰা ডি লৈকে যাব পাৰো না নোৱাৰো ইয়াৰ পৰা ডি লৈকে যাব পাৰো ন ঠিক আছে ইয়াৰ পৰা আমি বি লৈকে আহিব পাৰো বিৰ পৰা আমি চি লৈকে আহিব পাৰো চিৰ পৰা আমি ডি লৈকে আহিব পাৰো কিন্তু সমস্যাটো ক'ত হ'ল আমাৰ এই যিকেইটা আমি চিম্বল পাৰ হৈছো ইয়াতে কি থাকিব লাগিব গ্ৰেটাৰ দেন ইকুৱেল টু আছে তো ইয়াতে গ্ৰেটাৰ দেন ইকুৱেল টু হ'ব লাগিব ইয়াতে গ্ৰেটাৰ দেন ইকুৱেল টু হ'ব লাগিব ইয়াতে গ্ৰেটাৰ দেন ইকুৱেল টু হ'ব লাগিব কিন্তু ইয়াতে তো আমাৰ গ্ৰেটাৰ দেন ইকুৱেল টু ইয়াতে নাই ইয়াৰ পৰা ডি লৈকে আছে এইখিনিতো নাই কিন্তু যদি এইটো এটো খালি গ্ৰেটাৰ দেন হ'ল তেতিয়াহ'লে কিন্তু আমি যাব পাৰিলো হয় ডি লৈকে কিন্তু এই ইকুৱেল থকাৰ কাৰণে প্ৰত্যেকটা চিম্বলত কি হ'ব লাগিব এই ইকুৱেলটো থাকিব লাগিব ঠিক আছে আমি 2 নম্বৰ প্ৰশ্নলৈ এতিয়া আগবাঢ়ো তো 2 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো সেকেন্ডটো আপোনালোকে চাই লওক কনক্লুজন কেইটা আমি চাই লওঁ শুদ্ধ নে অশুদ্ধ ট্ৰু অৰ ফলছ আমি চাই লওঁ তো 1 নম্বৰটো চাইছো আমি যে আমি টিৰ পৰা এনলৈকে যাব লাগে ঠিক আছে টিৰ পৰা আমি এনলৈকে যাব লাগে তো টি ইয়াতে এন কোনফালে আছে এইফালে আছে ঠিক আছে আমি গলো টিৰ পৰা তো আমি আর যাবই পাৰিম কথা নাই আর আহিলো টিৰ পৰা ইউ যাব পাৰিম কোনো কথা নাই আৰু ইয়াতে দৰ্জা খোলা আছে ঠিক তেনেদৰে টিৰ পৰা আমি এন ইয়াতে যাব পাৰিম তো এইটো কি হ'ব এবাৰ আমি আৰৰ পৰা ই লৈকে যাব পাৰি নে নোৱাৰে তো আৰৰ পৰা ই লৈকে প্ৰথম চাই লওঁ যে আৰৰ পৰা কি যাব পাৰি ঠিক আছে বাৰু তো আৰৰ পৰা ভিও যাব পাৰি আৰু আৰৰ পৰা ইও যাব পাৰি আৰু যিকোটা আমি সিম্বল পাইছো তাতে সমানত বাদ দি আমি কৈছো তাতে বাদ দি সমানত বাদ দি এই গ্ৰেটাৰ দেনৰ লগত কি আছে ইকুৱেল টু আছে তো এইটো কি হ'ব তো এবারে আমি চাওঁ টিৰ পৰা এম লৈকে যাব পাৰো নে নোৱাৰে টিৰ পৰা এম লৈকে টিৰ পৰা আমি আৰ লৈকে আহিব পাৰো ঠিক আছে টিৰ পৰা আমি ইউ লৈকে আহিব পাৰো টিৰ পৰা আমি এন লৈকে আহিব পাৰো টিৰ পৰা আমি এম লৈকে আহিব পাৰো কিন্তু আপোনালোকে যিকোটা আমি গ্ৰেটাৰ দেন পাইছো টিৰ পৰা এন লৈকে আহোতে তাতে কিন্তু কি নাই ইকুৱেল টু নাই আমি আগতে কৈছো যে গ্ৰেটাৰ দেন পাৱাৰ হোৱাতে বা লেছ দেন পাৱাৰ হোৱাতে যদি কনক্লুজনত যদি ইকুৱেল টু থাকে তেতিয়াহ'লে সেই গ্ৰেটাৰ দেন বা ইকুৱেল টু পাৱাৰ হোৱাতে ইকুৱেল থাকিব লাগিব এই টিৰ পৰা আমি এমলৈকে আহিব পাৰো কথা নাই কিন্তু ইয়াতেহে ইকুৱেল টু আছে বাকিটো দুটাত ইকুৱেল টু নাই তো এই কাৰণে কি হ'ব এইটো শুদ্ধ তো বন্ধু বান্ধৱীসকল আমি দুটা আপোনালোকক আগবঢ়ালো আৰু এতিয়া দুটা আপোনালোকক মই ইয়াত লিখি দিম তো আপোনালোকে সেইখিনি প্ৰশ্নখিনি সমাধান কৰি কিনে কমেণ্ট বক্সত আৰু উত্তৰসমূহ দি দিব তো বন্ধু বান্ধৱীসকল এই ষ্টেটমেণ্টটো দিছো লগতে কনক্লুজন কেইটা দি দিছো আপোনালোকে চাই ল'ব প্ৰশ্নটো চাই লৈ মাত্ৰ কমেণ্ট বক্সত কমেণ্ট কৰিব কোনটো ট্ৰু 1 টো ট্ৰু নে 2 নম্বৰটো ট্ৰু দুয়োটাই ফলছ আপোনালোকে এইটো ভালকে চাই ল'ব সেই মই যিকেইটা পদ্ধতি দি দিছো শৰ্ট টিপছ দি দিছো সেইকেইটা ব্যৱহাৰ কৰি তো বন্ধু বান্ধৱীসকল আজিলৈ ইমানতে সামৰণি পেলাইছো চ' ইনইকুৱেলিটিৰ ওপৰত ৰিজনিঙৰ ইনইকুৱেলিটিৰ ওপৰত আমি NS অনলাইন একাডেমি আপোনালোকলৈ আগবঢ়োৱা ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু লগতে আমি আপোনালোকক জনাবলৈ সুখী হৈছো যে আমি এতিয়াৰে পৰা অকল টেটৰ বা চি টেটৰ ওপৰত এই ভিডিঅ'